হাই বন্ধুসকল, আপোনালোকৰ ঘৰৰ পৰা কোনোবা এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিব নেকি বা মেট্ৰিক পৰীক্ষা দিব নেকি? যদি দিয়ে শুনক ভালকৈ, মই কি কৈছোঁ শুনক, যে অন্য বছৰতকৈ এইবাৰ কিন্তু কি হ'ব, পৰীক্ষাটো অলপ বেলেগ হ'ব। কিহৰ কাৰণে? যে কেইবা বছৰ কি হ'ল, কৰোণা গ'ল। এই কৰোণাত কি হ'ল, চিলেবাছ বহুত কমাই দিছিল। কিন্তু বন্ধুসকল, এইবাৰ কিন্তু চিলেবাছ সম্পূৰ্ণ চিলেবাছৰ পৰা, সম্পূৰ্ণ কিতাপৰ পৰা পৰীক্ষাত কি আহিব, লিখিব লাগিব আৰু কোশ্চিন আহিব আৰু সেই হিচাপত লিখিব লাগিব। কিন্তু প্ৰথম সময়ত দেখা যায় বহুতো ল'ৰা ছোৱালী কি কৰে জানে, এতিয়াও পঢ়া নাই আৰু ইতিমধ্যে সময় মাত্ৰ কেইটামান দিন বাকী, আৰু তাৰপিছততো যিহেতু এক্সাম, গতিকে এতিয়া সময়ো নাই। গতিকে মই কিছুমান একেবাৰে শ্বৰ্টকাট বুদ্ধি দিছোঁ যে আপোনালোকে কেনেকৈ পৰীক্ষা হলত যাব বা কেনেকৈ সোমাব। এতিয়া মই কৈছোঁ আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাব। যদি মোৰ চেনেলত নতুন, লাইক আৰু কমেণ্ট কৰি কিনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু এতিয়া আপোনালোকক কম হ'ল, আপোনালোকে যেতিয়া যিদিনা পৰীক্ষা দিবলৈ যাব তাৰ আগৰ দিনা পঢ়িব নালাগে। আপোনালোকে একেবাৰে 6টাতে বা একেবাৰে সোনকালে হৈ যাওক, কাৰণ সেই সময়ত আৰু আপোনালোকৰ যিখিনি আগত পঢ়িছে সেইখিনি ব্ৰেইনত আনক, নতুনকৈ পঢ়াৰ প্ৰয়োজন নাই। গতিকে আপোনালোকে কি কৰিব, আৰু নতুন পঢ়িব নালাগে। আৰু কি কৰিব, আপোনালোকে যিখিনি পঢ়িছে সেইখিনি লৈ কিনে আপোনালোকে কি কৰিব, 6টা বজাতে বা 5টা বজাত টোপনি যাওক আৰু ৰাতিপুৱা অলপ সোনকালে উঠক, উঠি কিনে অলপ বাহিৰত খোজ কাঢ়ক, কাঢ়ি কিনে যদি আপোনালোকে নিজেই পৰীক্ষালৈ যাব পাৰে যাব, আৰু যদি নোৱাৰে তেনেহ'লে গাৰ্জিয়ান লৈ কিনে যাওক। যাই কিনে প্ৰথমতে কি কৰিব জানে, সেই চিট নম্বৰ ক'ত পৰিছে সেইটো ভালকৈ চাব, আৰু চোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া প্ৰথমতে কোশ্চিনটো পাব, পোৱাৰ পিছত কিছুমান যদি তাৰ পৰা কিছুমান কোশ্চিন আপোনালোকে নাপায়, আপোনালোকে কমন পৰা নাই, আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব, কোনো ধৰণৰ সমস্যা নল'ব। যিখিনি পায় সেইখিনি আগত কি কৰিব, একফালৰ পৰা লিখি যাব। যিখিনি পায় সেইখিনি কি কৰিব, একফালৰ পৰা লিখি যাব, আৰু লিখি কিনে কি কৰিব, অতি অলপ সোনকালে লিখিব। যিখিনি পায় মানে আপোনালোকে মুঠতে যিকেইটা কোশ্চিন আপোনালোকৰ কমন পৰিছে সেইকেইটা অলপ সোনকালে লিখিব, আৰু লিখি কিনে কি কৰিব, তাৰপিছত চাব যে তাৰপিছত আপুনি কোনখিনি কোশ্চিন আচলতে আপুনি নিজে অলপ বনাই লিখিব পাৰে, সেইখিনি বনাই লিখিলে তাৰপিছত চাব যে কোনোবা কোশ্চিন লগত কোনোবা কোশ্চিন এটা মিল আছে নেকি, সেই মিল থকা কোশ্চিনটো আকৌ কি কৰিব, লেখা ষ্টাৰ্ট কৰিব। আৰু এনেকৈ যদি আপোনালোকে লেখে, যদি ধৰি লৈছোঁ যে এটা পাৰ্টৰ 2টা কোশ্চিন আহিছে, আপোনালোকে কি কৰিছে, এটা কোশ্চিন আপোনালোকৰ কমন পৰিছে, কিন্তু সেই পাৰ্টৰ আৰু এটা কোশ্চিন আহিছে, কিন্তু আপোনালোকে এটা লিখিব পৰা নাই। কি কৰিব লাগিলে, সেই এটা কোশ্চিনে 2টা এনচাৰতে কি কৰিব, লিখি থৈ দিব। চাব তাত ভাবি কি কৰিব পাৰে, ছাৰে নম্বৰ দিব পাৰে। গতিকে আপোনালোকে খাতা যেতিয়া লিখিব, বগা খাতা যাতে এৰি থৈ নাহে, মুঠতে লিখিব লাগিব।